গুড মৰ্ণিং ল'ৰা ছোৱালীহঁত। তুমি আহা 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 ভিতৰলৈ সোমাই আহা। ল'ৰা ছোৱালীহঁত শুন, এইজনী হৈছে তহঁতৰ নতুন ক্লাছমেট। বেটি চবৰ লগতে চিনাকি হোৱা তুমি? বাদ দিয়া এই গাধকাৰ লগতনো কি চিনাকি হোৱা তুমি? বাহ ছাৰ বাহ আমাক গাধ বুলি ক'ব আহিছে। আমিতো কেতিয়া কোৱা নাছিলো আপুনি শিয়াল বুলি। আহক লিলি মেডাম আহক আজি। লিলি মেডামৰ আগত ক'ম আপোনাৰ কথা। ছাৰ ছোৱালীজনীৰ নামটো কি বা? তোৰ দেখোন একে নামটো জানিবলৈ বৰ আগ্ৰহ হৈ আছে। এনেকুৱা এপাত চৰ দিম চব আগ্ৰহ আঁতৰি যাব। বাহ ছাৰ বাহ, মই নামটো সুধোতে মই আগ্ৰহী হৈ গ'লো। কিন্তু আপুনি যেতিয়া লিলি মেডাম আহে আপুনি তালৈ যদি লিলি মেডাম ইণ্টাৰ্ণ চাই থাকে সেইটো কি? চুপ থকা একদম মনে মনে থকা। টিচাৰক এনেকৈ অসন্মানিকে কথা নকয় নহয়। হ'ব পাৰে লিলি মেডাম আহিলে চাই জমি চাই, আৰু হ'ব পাৰে চাই শিয়াল, কিন্তু হ'লেওতো আমাৰ টিচাৰ হয় ন, অকল সময়ৰ সন্মানৰ কথা ক'বা। ছাৰ অলপ এটা কথা সোধকচোন বাৰু, ঘৰনো ক'ত তাই ভাগৰ? কিয় লাগে তোমাক? মোৰ ঘৰৰ কথা তোমাক কিয় লাগে? মোক বিয়া পাতি নিবলৈ আহিবা? আহিবা আমাৰ ঘৰলৈ বিয়া পাতিবলৈ। আমাৰ পাপা যেনেকুৱা নহয়, কুকুৰক খেদা লিখে খেদিব পিছে আৰু পিছত কুকুৰ লগাই দিব বাপেকে। কোৱা এতিয়া তোমালোকে যিবিলাক সুধিবা তেনেকুৱা উত্তৰ পাবা তোমালোকে। যোৱা বেটি যোৱা, এতিয়া তুমি অলপ বহি লোৱাগে যোৱা। ঠিক আছে, এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ। আৰু আজি মই পঢ়াম মানুহৰ হাৰ্টৰ বিষয়ে, মানে কলিজাৰ বিষয়ে। বাবা ছাৰ কি কথা কৈ দিলে আপুনি আজিতো আপুনি মোৰ মনৰ কথাটো কৈ দিলে। বেটা এনেকুৱা এপাত চৰ দিম নহয়, হাতত দি যিটো কলিজা লৈ পিনে বহি আছো ন সেইটো আকৌ ভিতৰত সোমাই যাব, গম পাইছবি? আৰে পাৰে যদি মাৰি দেখাওক না। চাই ল এতিয়া, মাৰি দেখাই দিলোতো, এতিয়া সুখীনে? ছাৰ যেতিয়া লিলি মেডাম মানে কি বিয়া হৈ গৈছিল ন, তেতিয়াতো আপোনাৰ কলিজাটো ভাঙি গৈছিল চাগে। ঠিকে কৈছ বেটা, তই কলিজাটো ভাঙিছিলে বাৰু। কিন্তু ছাৰ জইন লগালে কেনেকে আপুনি? তোকে দেখাই আছো কেনেকে যোৰা লগাইছিলো তোক। য'ত যোৰা লগাই তাতে তোৰ মুখখনো যোৰা লগাই দিমগে, গম পাবি বাপেকে। এই যে তই এতিয়া যি একদম চপৰকে কথা কৈ আছ নহয়, বন্ধ হৈ যাব চব বহি থাকোঁতে তোৰ ভাগৰ, গম পাবি? ঠিক আছে চব ঠিক আছে, এতিয়া পঢ়াটো আৰম্ভ কৰোঁ বই। চবেই অলপ ধ্যান দি চোৱা। ছাৰ অথনিৰ পৰা চাই আছো ন মই ভালকে ধ্যান দি, আৰু চোৱাটো চাইছো বহুত ধ্যান দি পিনে চাই আছো। বদমাছ চালা, ব্লেক বৰ্ডখনত ধান্দা দিব কৈছিলো, ক'ত ধান্দা দি আছ তই? ছাৰ আপুনি য'ত ধ্যান দিব কৈছে তাতেতো চাই আছো ন মই। আৰু ছাৰ মায়েতো সেইটোকে সদায় কৈ থাকে, য'ত মন লাগে সেইটো কামকে কৰিব লাগে। ক'ত লাগিছে তোৰ মন? ক'ত লাগিছে? এই ওচৰত বহি থকা ছোৱালীজনীৰ ওপৰত লাগিছে মন? কথা ক'ব আহিছ? বেটা চলমান খানেও তাৰ নিজৰ বিয়াখনক লৈ ইমান চাগে চিন্তা কৰা নাছিলে, যি নেকি মই তহঁতৰ ওপৰত ইমান চিন্তা কৰিছো, তহঁতে মোক চিন্তা লগাই দিছ। আৰে ছাৰ আপুনি হয় আকৌ তেনেকুৱা ন, আপুনি কেতিয়াবা চলমান খান পাই যায়, কেতিয়াবা ইয়াত পাই যায়। আপুনি তেনেকুৱাই ন, আপুনি লাইকৰ মানুহ তেনেকুৱা। কেতিয়াবা কিবা ভাল কাম এটা কৰি পাইছে না ধং লৈ? কি ক'লি তই? এতিয়া পঢ়াব কেনেকৈ লাগে তই মোক শিকাবি, মানে মই তোৰ পৰা শিকিব লাগিব এতিয়া? নহয়নো কি ছাৰ, এতিয়া আপুনি পঢ়াই আছিলে আৰু এতিয়া লগে চলমান খান গৈ পাই গ'লগে। সেইবোৰ কথা ঠিক আছে বাৰু, কিন্তু তই মোক শিকাবি নেকি পঢ়াব কেনেকৈ লাগে? তই কচোন বাৰু, কলিজাটো ক'ত থাকে? ছাৰ সঁচা কথা ক'ব গ'লে এতিয়া মোৰ কলিজাটো এই ছোৱালীজনীৰ ওপৰত আছে এতিয়া, কিন্তু অলপ দেৰি পাছত ক'লে যাব মই নাজানো। এইটো বদমাছ চালা, আজি দেখোন তই একদম শ্বাহৰুখ খানৰ ভূত লাগিছে তই চবৰ আগতে। ভাবিছিলোঁ আজি কলিজাৰ বিষয়ে পঢ়াম, কিন্তু এতিয়া নপঢ়াওঁ আৰু। আৰে ছাৰ পঢ়াবলৈ মন থাকিলেহে পঢ়াব ন আপুনি। লিলি মেডামৰ কথাত ডুব গৈ থাকিলে আপুনি ক'ত পঢ়াব পাৰিব? যাওঁগে যা, তহঁতক পঢ়াবলগীয়া লায়কৰ ল'ৰা ছোৱালীয়ে নহয়।